চিন্তা কৰিছনে? নাই 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 দুদিনৰ ভিতৰত কাটি লৈ গ'লগে। কি আচৰিত কথা। এটা কলডিল যদি ইয়াৰ পৰা খাব পাৰিছো, এটা যদি খাব পাৰিছো, নাই কাটি কাটি লৈ যায়। নিয়ে কোনে? মই এই কথাটোৱে ধৰিব নোৱাৰো। নিয়ে কোনে? সেই মানুহটো কোন হ'ব পাৰে? চি 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 আনৰ বাৰীত তেনেকৈ হাত দিবলৈ লাজো নাপায় নে? লাজো নাপায় সেই মুখাই। পকাই দিওঁ। কাকা দিওঁ। কি হৈছে আপোনাৰ? গা বেয়া নেকি? নহয় উপায়। গা বেয়া নহয়। গা বেয়া নহয়? কি হৈছে মানে? কি হৈছে? মন বেয়া? একো হোৱা নাই মোৰ। নহয় 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 নহয়, আপুনি এনেকে জোপোকা মাৰি বহি থকা মানুহ নহয় নহয়। মোৰ একো চব সময়তে আপুনি এনেকে চিঞৰি বাখৰি মাটি ভৰি থকা মানুহ। আপুনি হৈছে কি আপোনাৰ কওকচোন? জ্বৰটো নাই দেখোন। নাই হোৱা উপায়। হৈছে কি? হৈছে কি কওকচোন? হৈছে বেমাৰ আজাৰ একোৱে হোৱা নাই। বহি হেৰিয়াৰ কথা কৈছো। এই কলগছ কেইজোপা দেখিছে? দেখিছো। পকাই দিওঁ। এটা কলডিল যদি ইয়াৰ পৰা মই নিব পাৰিছো, কোনে কাটি নিয়েগে নাজানো। দাবাই লৈ ঘূৰিয়ে ফুৰে নহয়। ঘূৰিয়ে ফুৰে। দুদিনৰ আগত দেখিছো মই, বুজিছেনে? গৰু লৰাবলৈ আহিছিলো, আহি পেলাই বোলো নাই দুটা একদম সমানে সমানে হৈছে, কাটিব পৰাও হৈছিলে। কিন্তু বাৰু হ'ব দিয়ক, নিয়ক নিয়ক নিয়ক। কিমান খাব? কেইদিন খাব? কপালখন নিব নোৱাৰে নহয়। বাৰু সেইবোৰ বাদ দিয়ক, কওকচোন এতিয়া আপুনি কি হৈছে? কি আপুনি ক'ব লাগিব। কিবা এটা হৈছে আপোনাৰ। আপুনি এনেকৈ জোপোকা মাৰি বহি থকা মানুহ নহয়, এইটো মই ভালকে জানো। কি হৈছে কওকচোন? এতিয়া চাহ কি কম, বেয়াও লাগে। এতিয়াতো পাৰিলে মানে ক'ত যাওঁ, ঘৰলৈ নাযাওঁ আৰু বুজিছ। এই ওলাই আহিলোৱে আৰু মই ঘৰলৈ নাযাওঁ ঘূৰি আৰু। কিয় মানে কি হৈছে? মই লাগিলে ক'ৰবাত গৈ এই হোটেলে চোটেলে কাঁহী বাতি ধুই বাপৰে শান্তি পাম। তাত গৈ শান্তি পাম বুজিছ। নেপায় এনেকুৱা বাক্য উচ্চাৰণ কৰিব নাপায় দেই। হৈছে কি আপুনি কওকচোন? কাহিনীটো কওকচোন আপুনি কি হৈছে? মই কি ক'ম শুন, মানে সেই ঘৰখনত মোৰ অস্তিত্বই নাইকিয়া হৈ গ'ল। বৌৰে টকা 1000 খুজিছিল। মোৰ হাতত আছিল, নথকা নহয়। সেই টকা 1000 এই কাম কৰা মানুহজনে টকা 1000 পায় যেতিয়া তাক দি দিলোঁ। নাই দি দিব লাগিব। আৰু দিবতো লাগিবই নহয় জানো? সময়ত নেপালে আকৌ সিহঁতৰ দিগদাৰ হয় নহয়। বৌয়ে কেনিবা যাব, 1000 খুজি থৈছিল। বহি আছো, সেই টকা 1000 লেচুটো লৈ মোৰ হেনো সেইখন ঘৰত একো কামেই নাই, বুজিছা নাই? মই থকাতকে নথকাই ভাল। কথা এটা ক'লে গুৰুত্ব নাই। সেই চকীখন পাৰি আৰু ৰাতিপুৱা বাৰান্দাত বহিবলৈ পালে কোনে পায়? শুনিছানে? কি হ'ল? কালিয়ে কি কৈ থৈছিলো? কি কৈছিলানো? কি কৈছিলা? এতিয়া পাহৰিলাই এতিয়া? কি কৈছিলা তুমি? সেই টকা 1000 কথা কোৱা নাছিলো? কালিয়েতো কৈ থৈছিলো। টকা 1000 কথা কৈছিলা হয়, বুজিছানে? এই লক্ষেশ্বৰটোক দি দিলো, সি কাম কৰিছিলে চোৱাচোন, কামৰ হাজিৰা পায়। মই তাক নিদিলে হ'ব নেকি কচোন? আপোনাৰ হাততনো কোনদিনা ওলাই? পইচা এটা বিচাৰিলেতো কোনোদিনাই নোলায়। এইবিলাক খৰচ কোনোবাইহে কৰি আছে নহয়। আপুনি কি কৰি আছে? মোৰে খাইছে, মোৰ তাতে থাকিছে, আৰু কি লাগে? মোৰ পৰা পইচা নি চলিছে, আৰু কি দিব লাগে? তাৰমানে মই একো কৰা নাই আৰু কি কৰিছে? পইচা এটা বিচাৰিলে যেতিয়া আপুনি দিবই নোৱাৰে, তেতিয়াহ'লে কি কৰিছে? আৰু কেনেকে তোমাৰ খাই মই জীয়াই আছো? কেনেকে তোমাৰ খাইছো, তোমাৰ পিন্ধিছো? কেনেকে কি কথা ক'বলৈ আহিছা? সেইটোও আপোনাক কৈ দিব লাগিব। সেই যে ৰেচন কাৰ্ডখন মোৰ নামত, মোৰ ফিংগাৰটো দিলেহে চাউলকেইটা পায়। আৰু অৰুণোদয় 1250 টকাটো সেই উলিয়াই দিলে আপোনাক হাতত দিবহি লাগিব।
আৰু কৃষি লোনৰ পইচাটো যে এই 3-4 মাহৰ মূৰত 2000 টকা সেইটো উলিয়াই আনি ঘৰ পোৱাওহিহে সেইটো আনি দি দিবহি লাগে আৰু এই থকা ঘৰটো এই ঘৰটো মোৰ নামতে অহা থাকিছে আপুনি আৰু কি ডাল কৰিছে আপুনি কি ডাল কৰিছে আপোনাৰনো আছে কিটো আপুনি থকা নথকা সমানে দেখোন ঘৰখনত কি কৰিবলৈ আছে হা কি কৰিবলৈ আছে মানে মোৰ এইখন ঘৰত একো কামেই নাই ন হে সময়ত যেতিয়া টকা 1000 উলিয়াই দিব নোৱাৰে কি কাম আছে কি কাম আছে হেৰা কেতিয়াবা তেনেকুৱা হৈছে নেকি কোৱাচোন এই মানুহক দিবলগীয়া থকা কাৰণেহে পইচা কেইটা দি দিয়াৰ কাৰণেহে মোৰ হাতত নাই তুমি তাতে ইমানখিনি ক'ব পৰা হৈ গ'লা ন কলে বেয়া পায় আকৌ পইচা 1000 উলিয়াই দিব নোৱাৰে কলে বেয়া পায় নেথাকোঁ এইখন ঘৰত বুজিছনে নেথাকোঁ বাৰু তই থাকচোন কি কৰ সেইবিলাকেই মোৰ দোষ এতিয়া বুজি পালি কচোন সৰ্বনাশ হে সি এনেকে হ'লে কেনেকে হ'ব নহ'ব নহয় নহ'ব হেৰৌ তাইৰে খাই আছো হেনো মই বুজি পাইছো শুনিছো চৰকাৰে দিছে ৰাইজে পাইছে সেইটোনো কি ডাঙৰ কথা হ'ল কিনো ডাঙৰ কথা হ'ল আৰু এটা কথা নহয় ককাইদেউ আপুনি নিজেই চিন্তা কৰক মই বুজি পোৱা নাই আপুনি কিয় ইমান হতাশ হৈছে ইমান হতাশ হোৱাৰ কথাই নহয় আৰু বৌ যে আছে সেই মাটিখিনি কাৰ এৰা কথাটোতো নোহোৱা নহয় ঘৰ যে বনাইছে মানিছো ঘৰ তেখেতৰ নামত আহিছে মানিছো হে মাটিখিনি কাৰ দেখিলি সেই কথাটো সেই বিষয়টোৱে মোৰ মগজলৈ অহা নাই নহয় আপুনি হতাশ নহ'ব সময়টো বলক সুধিমগে নহয় সুধিমগে কথাটোতো নোহোৱা নহয় প্ৰয়োজন হ'লে তাই যাওক তাইৰ ঘৰ যি য'ত আছে লৈ তাই থাকক নহয় বছ বলক আপুনি ইমান সহজতে হাৰ মালিলে নহ'ব নহয় ভিতৰলৈ নাযাওঁ ইয়াতে বহি ইমান সহজতে আপুনি হাৰ মানিলে নহ'বতো বহি দিওঁ ইয়াতে কিয় বহিবি তাতে দিয়ক আৰু ইমান ফিতাহী আচৰিত কথা আচৰিত মানে মোৰ এনেকুৱা লাগিছে নহয় মই যেন গৈ পেলাই এই হিমালয় পালোংগেহেঁতেন বুজিছ ৰ'বচোন কি লাগিল আপোনালোকে কি লাগিল সোধা কি লাগিলে সোধা কওকচোন ৰাতিপুৱা এই মই পুৰখিয়ে কৈ থৈছো সেইখিনি গম পাইছো বাৰু সেইখিনি গম পাইছো মই গোটেইখিনি কথাই গম পাইছো শুন মানে এইখন ঘৰত মোৰ অস্তিত্বই নাই গতিকে অস্তিত্বই নাই যেতিয়া মইনো থাকি কৰিম কি কচোন বাৰু নহয় আপুনি কিয় নাথাকিব শুনক এই ঘৰ আপোনাৰ নামত আহিছে আপুনি সেইটো শুনাই থাকে ৰেচন কাৰ্ডত নাম আপোনাৰ আপুনি সেইটো শুনাই থাকে অৰুণোদয়ৰ পইচা আপুনি পায় কৃষি লোনৰ পইচা আপোনাৰ নামত আছে ঠিক আছে তেতিয়াহ'লে কোৱাচোন সকলো মোৰেই যদি সময়ত তেওঁ টকা 1000 উলিয়াই দিব নোৱাৰে তেওঁ কিহৰ কাৰণে জীয়াই টকা 1000 উলিয়াই দিব নোৱাৰাটো কি আজিয়েতো প্ৰথম আপোনাক আগে পিছে তেনেকে কৈছে নেকি কেতিয়াবা যে টকা দিব নোৱাৰিম আপুনি আছে কেনেকৈ তেতিয়াহ'লে নাই আপুনি এনেকেই চলি আছে নে একেবাৰে টকা নোহোৱাকে এনেকেই চলি আছে নে ককাইদেউয়ে বিয়া পতা কিমান বছৰ হ'ল এই ইমান বছৰ ধৰি আজিলৈকে আপোনাক এটকাও দি পোৱা নাই মানে কাম কৰা মানুহটো শুনক সেই কাম কৰা মানুহটোকতো কামৰ পইচাখিনি সময়মতে দিবই লাগিব ন আৰু এইজন মানুহ তেনেকুৱা মানুহ নহয় যে টকা পইচা লেনদেন থকা ধাৰ মূৰত লৈ এনেকে চুচৰাই থাকিব মানুহক সেইজন মানুহ তেনেকুৱা নহয় বাৰু যিয়েই নহওক এই যে আপুনি যে আছে আপুনি চৰকাৰৰ পৰা পাইছে ঘৰটো সেইটো আপুনি শুনাই থাকে এই ঘৰটো যে আপুনি সাজিছে এই মাটিখিনি কাৰ তুমি আহিলা মাটিখিনি কথা সুধিব নহয় যিটো সঁচা কথা মাটিখিনি কাৰ আপুনি কওকচোন ঠিকেই
তুমি ঠিকেই কৈছা মাটিখিনি কাৰ এইবাৰ ক'ব লাগিব যে ছোৱালীবিলাকৰ নামত একথা মাটিও দি দিবলৈ সেইখিনি দি দিয়া হ'লেতো ভালেই আছিলে আৰু তোমালোকক নোহোৱা হ'লে হ'লহেঁতেন তেতিয়া ৰাম ৰাজ্য তেতিয়া ৰাম ৰাজ্য হ'লহেঁতেন মুঠতে এটাই কথা এয়া ঘৰ তোৰ আঁচনি যি য'ত আছে যি য'ত লৈ ক'ত থাকগে থাকগে বুজিছ নাই মোৰ মাটিকণ মোক দি থৈ যা মই এখন ঘৰৰ পৰা ওলাই যাব এইবাৰ মাটিও দিবলৈ ক'ব লাগিব চৰকাৰক এইবাৰ মাটিও দিবলৈ ক'ব লাগিব একথা মাইকী মানুহৰ নামত মানে আপোনালোকৰ মতা মানুহৰ কাম কিহৰ দৰকাৰ সুমতি দিয়া শুনিলি ভাল আসন দিলে চৰকাৰে আপোনালোকক ভাল এটা স্থান দি দিছে হয় দিয়ক ভাল স্থান দি দিছে চৰকাৰে আপোনালোকক বাপৰে বাপ কি আচৰিত কথা হা সেই মাটিকণো যদি চৰকাৰে দিলেহেঁতেন মতা মানুহৰ কামেই নাই ক'ত যাবি এতিয়া গম পাইছ নহয় মুঠতে ক'ত যাৱ যা ঘৰ বাৰী এইবিলাক উঠাই লৈ নহয় উকালতি কথা নাহে মোক চম্ভালি কথা কবি উকালতি কৰিবলৈ অহা নাই নহয় উকালতি কথা নাহে কি শুদ্ধ সত্যটোহে কৈছে সঁচাকৈ অতদিন মই মানে তোৰ কাৰণে একোৱে নকৰিলো এতিয়া সেই টকাকেইটা পাবৰ কাৰণে সেইটো বাহাদুৰি দেখুৱাইছো ককাইদেউ এই মাইকী মানুহবোৰৰ মুখৰ পৰা অকল বৈ নহয় মই শুনি থাকো আছে কিছুমান আমাৰ গাঁৱতে আছে কিছুমান নহয় হা এই এনেকুৱা কথা বতৰাবিলাক যে কেতিয়াৰ পৰা আৰম্ভ হৈছে বুলি ভাবিছে আপুনি এই যে চৰকাৰে যেতিয়াৰ পৰা দিবলৈ আৰম্ভ কৰিলে অৰুণোদয় ফৰুণোদয় তৰুণোদয় বৰুণোদয় যেতিয়াৰ পৰা দিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা এই ফিতাহীবিলাক আৰম্ভ হৈছে ভালে কৰিছে এই মাইকী মানুহক মতা মানুহবোৰে যে তলত ৰাখিবলৈ বিচাৰে সেইটো কাৰণে আঁচনিবিলাক উলিয়াইছে ভালে কৰিছে একো নাই চৰকাৰী আঁচনি চব মাইকী মানুহকে দিছে এতিয়া বাছ সিহঁতে ভাবিছে আমি একেবাৰে আকাশলংঘী পালেগে আকাশ পালেগে বুজিছা নাই মুঠতে মোৰ কথা হ'ল কি এই ঘৰ বাৰী ভাঙি লৈ যা মোৰ মাটি মোৰ ইয়াত থাকক মই থাকিম এতিয়া কি ক'ব সেই কথাটোৱে শুনক ভাৰতীয় নাৰী আপোনালোক অসমীয়া নাৰী বুজিছে গতিকে নাৰী সদায় নাৰীৰ স্থানত থাকিব লাগে তেতিয়া দেখিবলৈও ভাল লাগে শুনিবলৈও ভাল লাগে এইবিলাক বক্তব্য নিদিবচোন এইবিলাক কথা নক'ব বেয়া কথা এইবোৰ বেয়া কথা আপুনি যেতিয়াই তেতিয়া এইবিলাক কথা শুনাই থাকে আজি আপুনি পাইছে আপুনি এটা কথা জানেনে এই যে ঘৰৰ নাম যে আপোনাৰ নামটো যে আহিছে তাৰ তলত আকৌ স্বামীৰ নাম বুজিছে সেই স্বামীৰ নামটো আছে কাৰণে আজি আপুনি ঘৰ পাইছে বুজিছেনে হয়তো কিজানি আপুনি দেউতাকৰ ঘৰত যদি আপুনি থাকিলেহেঁতেন মাকৰ ঘৰত থকাহেঁতেন আপুনি আপোনাৰ নামত হয়তো ঘৰটো নেপালেহেঁতেন বুজিছে অৰুণোদয় যে আপুনি পাইছে আপোনাৰ নামৰ লগত আকৌ সেই আছে ককাইদেউৰ নামটো বাৰু সেইবোৰ বাদ দিয়ক মুঠতে কথা হ'ল আমি অসমীয়া নাৰী আপোনালোকৰ মুখৰ পৰা এনেকুৱা শব্দ এনেকুৱা বাক্য আমি শুনিব নিবিচাৰোঁ আমি বুলি নহয় কোনেও শুনিব নিবিচাৰে সদায় স্বামী ভক্তি হ'ল নাৰীৰ অলংকাৰ বুজিছে হয় কলিয়া হয়নে কথাটো নোহোৱা নহয় হয় স্বামী নামটো প্ৰত্যেকতে লাগেই হয় কিন্তু হলেও মনটো দুখ লাগিল সেইকাৰণে ওলাই গ'ল মুখৰ পৰা জিতি ওলাই গ'ল আৰু বাৰু যিয়ে নহওক আপুনি সেইবিলাক ধৰি নাথাকিব শুনক মান সন্মানৰো কথা আছে আপুনি যদি অনবৰতে এইবিলাক কথা শুনাই থাকে এনেকে হাই কাজিয়া কৰি থাকে সমাজৰ আগস্থানত থকা মানুহ সন্মানত লাগে নহয় বুজি পাইছেনে আপুনি ক'ৰ পৰা ধৰি আনিছো বুলি ভাবিছে যেন একেবাৰে 12 বছৰীয়া বেমাৰী তেনেকে পৰি আছিলে হয় পথাৰত তাৰ পৰা আনিছোগে মন বেয়া আপুনি সেইবোৰ কথা বতৰা আজি যদি নুশুনালেহেঁতেন তাত গৈ বহি নাথাকে গতিকে অলপ চিন্তা চৰ্চা কৰিব বুজিছে বৌ সেই বস্তুকেইটা পাইছে কাৰণে যে আপোনালোক একেবাৰে বহুত ওপৰলৈ গ'লগে আপোনালোকে যে এজন মতা নোহোৱাকৈ যে চলিব পৰাটো পাৰিব কিন্তু তাৰ ভিতৰতো বহুত কথা আছে বুজিছেনে বহুত কথা আছে হয় দিয়া কলিয়া এইবাৰ পৰা আৰু এইবিলাক কথা কৈ নাথাকো
আপুনিও একেবাৰে ধৰি থাকে সেইবিলাক কথাকে সেইবিলাক ধৰি নাথাকিব আৰু খঙতে কিবা কিবি ওলাই গ'ল ক'লো আৰু হ'ব ককাই দিওঁ আহা কলিয়া এই চাহ একাপকে খাবা আহা চাহ একাপ বনা দুইজনে বহি চাহ একাপকে খাবা আহা চেনি নিদিব দেই বৌ হ'ব হ'ব মই চেনি নোহোৱা চাহ খাম অঁ এৰা দে তইতো চেনি নোহোৱাহে খাওঁ বহ বহ বহ